আজিৰ পৰা 25 বছৰ মানৰ আগৰ কাহিনী। নগাঁৱৰ কামপুৰৰ এটা ঘটনা। গাঁওখনৰ নাম চাংচুকী। কপিলী নদী পাৰ হৈ ভিতৰলৈ সোমাই গৈ চাংচুকী গাঁওখন পায়। এই কাহিনীটো মোক মোৰ আইতাই কৈছিলে। সেইদিনাখন শাওণ মাহৰ 15 তাৰিখ আছিল। মাধৱে ঘৰৰ গৰুকেইটা পথাৰৰ পৰা আনিব গৈছিল। গাঁৱৰ সকলোৱে একেখন পথাৰতে গৰুবোৰ চৰিবলৈ দিয়ে। দীঘল বাঁহতলিৰ এখনৰ মাজেৰে গৈয়ে সেই পথাৰখন পায়। গাঁৱৰ পৰিৱেশ। সন্ধ্যা হলেই মানুহবোৰ ঘৰত সোমায়। সেইদিনাখন ঘৰৰ কিবা এটা কাম কৰি থাকোঁতে মাধৱৰ পলম হৈ গৈছিল। খৰধৰকৈ সি পথাৰৰ পৰা গৰুকেইটা আনিবলৈ গ'ল। সন্ধ্যা হওঁ হওঁ হৈছিলেই। গোটেই পথাৰখনত অকল মাধৱ। ইমান ডাঙৰ পথাৰখনত নিজকে অকলে দেখি সি অলপ ভয় খাইছিল। গৰুকেইটা লগত লৈ মাধৱ ওলাল পথাৰৰ পৰা ঘৰলৈ। গুণগুণাই আহি আহি সি বাঁহতলিখনৰ ওচৰ পাইছিলহি। দূৰৈৰ পৰা সন্ধিয়াৰ সেই বাঁহতলিখনৰ ৰাস্তাটো দেখি ভয় লগা হৈ পৰিছিল। সন্ধিয়া হোৱাৰ পিছত সেইফালেদি কোনো অহা যোৱা নকৰে। সৰুৰে পৰা মাধৱে শুনি আহিছিল সেই বাঁহতলিখন ভাল নহয় বুলি। মনত তাৰ বহুত কথা আহিছিল। সেইদিনাখন দীঘল উশাহ এটা টানি মাধৱ আগবাঢ়িল। বতাহত ঘঁহনি খাই বাঁহবোৰৰ শব্দই পৰিৱেশটো ভয়াল কৰি তুলিছিল। সেইবোৰত বেছি মন নিদি মাধৱ আগুৱাই গৈ থাকিল। বাঁহতলিৰ সেই ৰাস্তাটোৰ মাছ পাইছিল। হঠাৎ গৰুবোৰ ৰখি গ'ল। বহুতবাৰ মাধৱে চেষ্টা কৰিলে গৰুকেইটাক আগুৱাই নিবৰ বাবে, কিন্তু গৰুকেইটা আগুৱাই যাব বিচৰা নাছিল। মাধৱৰ আৰু ভয় লাগিব ধৰিছিল। কি আছে বুলি ইফালে সিফালে ঘূৰি চালে যদিও একো ধৰিব পৰা নাছিল। তেনেতে সেই বাঁহতলিখনৰ মাজত ফেঁচাৰ মাত এটা শুনিলে। ফেঁচাৰ সেই মাতে তাৰ গাৰ নোম শিয়ৰাই দিলে। বেছি ৰখি থাকিলে তাৰ বিপদ হ'ব বুলি ভাবি সি গৰুকেইটাৰ ডিঙিৰ পৰা এৰালবোৰ খুলিবলৈ ধৰিলে। এৰালবোৰ খুলি থাকোঁতেই তাৰ চকুত পৰিল এটা দৃশ্য। দেখিলে সেই দূৰৰ বাঁহ গছৰ ওপৰত কোনোবা বহি আছে। ভয়ত তাৰ কলিজা কঁপি উঠিছিলে। কঁপি থকা হাতেৰে এৰালবোৰ খুলি দিয়াৰ লগে লগে গৰুবোৰ দৌৰিব ধৰিলে। মাধৱৰ লগে লগে নিজৰ কলিজাটো হাতত লৈ দৌৰিব ধৰিলে। দৌৰি দৌৰি আহি গৰুকেইটা ঘৰ সোমালেহি। গৰুকেইটাৰ সেই শব্দ শুনি ঘৰৰ সকলো মানুহ ওলাই আহিল। অলপ সময়ৰ পিছত মাধৱো ভয়ে ভয়ে কঁপি কঁপি আহি ঘৰ ওলালহি। মাধৱৰ সেই দৃশ্য দেখি সকলো অবাক। সকলোৱে তাৰ কি হল সুধিলে। ঘৰত সোমাই কঁপি কঁপি সি সকলোবোৰ কথা ঘৰৰ মানুহক ক'লে। তাৰ পিছৰ পৰাই মাধৱহঁতে সেই পথাৰত আৰু গৰু নিদিয়া হল। গাঁৱত কথা ওলাল, সঁচাকৈ মাধৱে সেইদিনা কিবা দেখিছিল নে তাৰ কিবা ভ্ৰম হৈছিল।